हेलो एवरीवन সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম। আজি আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে চাব। আৰু আজি মই বনাম চিকেন বিৰিয়ানী। বিশেষ একো নাই, চিম্পলকৈ বনাম সকলোৱে বনোৱাৰ দৰে, খালি মই বনাম কুকাৰত। গতিকে মই কেনেকৈ বনাওঁ সকলোৱে চাব। আৰু এনেকৈ বিৰিয়ানী বনাবলৈ মই বস্তুখিনি লৈ লৈছোঁ। এয়া হৈছে আদাৰ পেষ্ট, এয়া নহৰু, এয়া পিঁয়াজ, এইখিনি তেজপাত, এয়া অকণমান ফ্ৰাই কৰি থোৱা পিঁয়াজ, এয়া পদিনা, এয়া লং, এয়া ইলাচি, এয়া লং, আৰু এইফালে হৈছে শুকান জলকীয়া কেইটামান। তাৰপিছত এয়া হৈছে বিলাহী পেষ্ট, এয়া হৈছে ক্ৰীম, আৰু এইফালে অকণমান মিট মছলা, জিৰা আৰু ধনিয়া গুড়ি, তাৰপিছত আৰু লৈছোঁ এয়া বিৰিয়ানী মছলা আৰু ৰেড চিলি। আৰু এতিয়া কুকাৰত মই পৰিমাণ অনুসৰি ৰিফাইন তেল দি লৈছোঁ। আৰু এতিয়া আমি তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত ইয়াত দি দিম পিঁয়াজ, ইয়াতে দি দিম তেজপাত আৰু ইলাচি দি দিম, লং দি দিম, আৰু আমি দিম শুকান জলকীয়াকেইটা, আৰু এইখিনি ভালকৈ লৰাই ল'ম। আৰু এতিয়া দিছোঁ নহৰু পেষ্ট কৰি থোৱাখিনি আৰু আদাখিনি, এতিয়া এইখিনি দি ভালকৈ লৰাই ল'ম। আৰু এইখিনি ভালকৈ ৰঙচুৱা হোৱাৰ পিছত আমি বিলাহী পেষ্টখিনি দি থ'ম। আৰু এতিয়া আমি দি থ'ম মছলাখিনি যিখিনি আমি লৈ লৈছিলোঁ। আৰু এইখিনি মই নিমখটো দেখাবলৈ পাহৰিলোঁ, এতিয়া এই নিমখ দি লৈছোঁ, ৰেড চিলি, এনেকৈ গোটেই মছলাখিনি আমি দি ল'ম। এতিয়া আমি ইয়াত দিম ক্ৰীম বা দৈ যিকোনো দিব পাৰে। মোৰ দৈ নাছিলে, সেইকাৰণে এতিয়া ক্ৰীম দিছোঁ 3 চামুচ। আৰু ইয়াতে এতিয়া দি ল'ম ব্ৰইলাৰখিনি, যিখিনি অকণমান মই ফ্ৰাই কৰি লৈছিলোঁ কালি এবাৰ। এতিয়া ব্ৰইলাৰখিনি ভালদৰে অকণমান মচাই লওঁ। এতিয়া আমি অকণমান পানী দি ল'ম। আৰু এতিয়া আমি চাউলখিনি ইয়াত দি দিম। বহুতে লেয়াৰকৈ দিয়ে, কিন্তু মই তেনেকৈ নাই দিয়া, একেলগে দি দিছোঁ। আৰু এতিয়া মই লৰাই দিম। আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা পিঁয়াজ অকণমান দি দিছোঁ, আৰু দি দিম পদিনাৰ পাত, আৰু সিজিবৰ বাবে জোখমতে পানী দি দিছোঁ। আৰু এতিয়া হৈ গ'ল মোৰ টেষ্টি বিৰিয়ানী ৰেডি।